হেল্ল' বন্ধুসকল, প্ৰথমতে মোৰ ইউটিউব চেনেলক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাম যে এজনী গাভিনী গাহৰি কেনেকৈ দানা দিব লাগে, যে ছাৰ্ভিচ লোৱাৰ পৰা কেনেকৈ দানা দিব লাগে। তো সকলোৱে এই ভিডিঅ'টোৰ লগত দেখাব চেষ্টা কৰিম। তো সকলো ভিডিঅ'টো চাই থাকিব। যিহেতু মই 3 বছৰে হ'ল গাহৰিৰ লগত জড়িত। যিহেতু ইমান ডাঙৰো ফাৰ্ম নাই, বৰ্তমান 2টা আছে গাহৰি। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই দুটা মই বৰ্তমান গাহৰি আছে, দানা দানা লৈ আছোঁ। সকলোৱে চাই থাকিব। তো 3 বছৰ হ'ল মোৰ যিখিনি মোৰ এক্সপিৰিয়েঞ্চ হ'ল 3 বছৰ গাহৰিৰ বিষয়ে, তো সকলোৱে আপোনালোকক শ্বেয়াৰ কৰিব চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো। এইটো হ'ল মোৰ মাইকী গাহৰি আছে এটা, যিহেতু গাভিনী আছে। আজি 15-20 দিনমান হ'ল ছাৰ্ভিচ লোৱাৰ পৰা। যিহেতু মই এতিয়ালৈকে অলপ কম ফুল পেট ভৰাকৈ দানা দিয়া নাই এতিয়ালৈকে। যিহেতু কি হৈছে যেতিয়া মই ফাৰ্ষ্ট গাহৰি কৈছিলোঁ, প্ৰথম বছৰ তেতিয়া মই গাহৰি ছাৰ্ভিচ কৰি অনাৰ পৰা বহুত পেট ভৰাই ফুলকৈ দানা দিছিলোঁ। তেতিয়াৰ পৰা কি হৈছে জানে, পোৱালি কমকৈ দিছে, 4টা না 5টা দিছিল। পাঁচটা না ছয়টা দিছিল। তেতিয়া ভাবিলোঁ যে কিয় ইমান কমকৈ পোৱালি দিল। তেতিয়া গম পালোঁ যে এনেকৈ ছাৰ্ভিচ কৰি অনাৰ পৰা দানা কমকৈ দিব লাগে। মোটামুটি 20-15 দিনলৈকে কমকৈ দানা দিব লাগে। তেতিয়াই গম পালোঁ যে এনেকুৱা হ'ল। চ' আপোনালোকে কৰিব, ছাৰ্ভিচ কৰি অনাৰ পৰা ইমান দানা নিদিব। তো সকলোৱে কমকৈ দানা দিব, তেতিয়া বুজি পাব যে এতিয়া পোৱালি বেছিকৈ দিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। এইটো ভিডিঅ' যিসকল নতুনকৈ গাহৰি ফাৰ্ম খুলিব বিচাৰিছে, তেওঁলোকৰ বাবে লাভ হ'ব বুলি আশা কৰোঁ। যিহেতু সেইটো নাজানে কেনেকৈ কি কৰিব লাগে। তো আৰু যদি গাহৰিৰ বিষয়ে কিবা জানিব লগা থাকে কমেণ্ট বক্সত জনাব। যিহেতু ভিডিঅ' বনাই দিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ কি কৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। চ' আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।